চাহ আনিলা নেকি sorry টাকা বাকি লব ঠিক আছে দিয়া মই চাহ বাকি আছো ইংৰাজী হৈছে I am pouring the tea I am pouring the tea আপোনাক ক'ব পাৰে বুলি ক'ব পাৰে আৰু মই চাহ খাই আছো ইংৰাজী হৈছে I am having tea I'm having tea I am having tea মানে হলা কওকচোন বাৰু মোৰ কাপটো চাহ কাপ বাকি দিও মোৰ কাপটোত চাহ কাপ বাকি দিও তাৰ ইংৰাজীটো কি হ'ব তাৰ ইংৰাজীটো হৈছে মোৰ কাপটোত চাহ বাকি দিয়কচোন ইংৰাজী হৈছে pour the tea in my cup কি ক'লো pour the tea in my cup মোৰ কাপটোত চাহ বাকি দিয়ক ইংৰাজী হৈছে pour the tea in my cup চাহ কাপ সো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে আমাৰ ভিডিঅ'বিলাক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ